हेलो फ्रेंड्स আপোনালোকে চাই আছে ৰিয়েল টিচিং ইউটিউব চেনেল তো আজি মই এইটো ভিডিঅ'ত কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল ক পদ্মনাথ গোহাঁই বৰুৱা খ ৰঘুনাথ চৌধুৰী গ লক্ষ্মীনাথ বেজবৰুৱা গহ ওপৰৰ এটা নহয় উত্তৰ খ ৰঘুনাথ চৌধুৰী নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত ইয়াত চাৰিটা অপশ্যন আছে অপশ্যন ক কৈলাশ পাহাৰ অপশ্যন খ নীলাচল পাহাৰ অপশ্যন গ চিত্ৰাচল পাহাৰ অপশ্যন গহ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ চিত্ৰাচল পাহাৰ শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল ইয়াত চাৰিটা অপশ্যন আছে অপশ্যন ক মোমাই তামুলী বৰবৰুৱা অপশ্যন খ আতন বৰগোহাঁই অপশ্যন গ লাচিত বৰফুকন অপশ্যন গহ পৰমানন্দ বুঢ়াগোহাঁই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক মোমাই তামুলী বৰবৰুৱা কিমান চনত অসমীয়া ভাষা উন্নতি সাধনী সভা জন্ম হয় ইয়াত চাৰিটা অপশ্যন আছে অপশ্যন ক 1820 চনত অপশ্যন খ 1888 চনত অপশ্যন গ 1818 চনত অপশ্যন গহ 1817 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1888 চনত কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে ইয়াত চাৰিটা অপশ্যন আছে অপশ্যন ক 1926 চন অপশ্যন খ 1918 চনত অপশ্যন গ 1928 চনত অপশ্যন গহ 1921 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গহ 1921 চনত মহাত্মা গান্ধী অসমলৈ আহে ষ্টেট বেংক অফ ইণ্ডিয়াই কোন দুখন বেংকৰ সহযোগ বেংক ইয়াত চাৰিটা অপশ্যন আছে অপশ্যন ক ষ্টেট বেংক অফ ইন্দোৰ আৰু ষ্টেট বেংক অফ সৌৰাষ্ট্ৰ অপশ্যন খ ষ্টেট বেংক অফ হায়দৰাবাদ আৰু ষ্টেট বেংক আৰু ট্ৰাভানকৰ অপশ্যন গ ষ্টেট বেংক অফ মহিমুৰ আৰু ষ্টেট বেংক অফ ট্ৰাভানকৰ অপশ্যন গহ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ষ্টেট বেংক অফ ইন্দোৰ আৰু ষ্টেট বেংক অফ সৌৰাষ্ট্ৰ 2011 চনত ভাৰত চৰকাৰে ঘোষণা কৰা মতে কোনখন ৰাজ্যৰ জনমূৰি আয় আটাইতকৈ বেছি ইয়াত চাৰিটা অপশ্যন আছে অপশ্যন ক দিল্লী অপশ্যন খ ছত্তীশগড় অপশ্যন গ মহাৰাষ্ট্ৰ অপশ্যন গহ গোৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ছত্তীশগড় মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল ইয়াত চাৰিটা অপশ্যন আছে অপশ্যন ক চুকাফা অপশ্যন খ স্বৰ্গদেউ গদাধৰ সিংহ অপশ্যন গ ভগদত্ত অপশ্যন গহ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভগদত্ত পঞ্চায়তৰ আয়ৰ অধিকাংশৰ উৎস হৈছে ইয়াত চাৰিটা অপশ্যন আছে অপশ্যন ক চৰকাৰী অনুদান অপশ্যন খ স্থানীয় কৰ অপশ্যন গ আঞ্চলিক পুঁজি অপশ্যন গহ কেন্দ্ৰীয় চৰকাৰৰ অনুদান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ স্থানীয় কৰ মোবাইলত GPS সুবিধা থাকিলে আমি কি সুবিধা পাব পাৰোঁ ইয়াত চাৰিটা অপশ্যন আছে অপশ্যন ক গান শুনা অপশ্যন খ কথা বতৰা পঠা অপশ্যন গ টিভি চাব পাৰি অপশ্যন গহ ৰাস্তা বিচাৰি উলিয়াব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গহ ৰাস্তা বিচাৰি উলিয়াব পাৰি
ভিডিঅ'টো চাই যদি আপুনি উপকৃত হৈছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। আৰু আপুনি যদি আমাৰ চেনেললৈ নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটো প্ৰেছ কৰি দিব।